চাওঁ ক'ত কামুৰিলে আচুৰিলে মেকুৰী দেখুৱাই দিয়া চাওঁ ইখন হাত চাওঁ এই ইয়াতে জ্বলাই আছে গোটেই ৰখোৱা মেকুৰীটো নুচুবা ইমান আচুৰি দিব কেতিয়াবা বেলেগৰ মেকুৰী হা তুমি কিয় নুশুনা এতিয়া আচুৰিলে নে ভালকে কেলে নোযোৱা এইটো চাওঁ ঠিক আছে এতিয়া জ্বলাই দিছে ভেকুৰটা যাব বেমাৰ লাগিলে ভাল লাগে সেইটো কিবা কথা হ'লে ক'ত বেজি কৰিলে হেড এটা আৰু এইটো ৰঙা পৰি আছে আৰু ক'ত আৰু ইখন হাত দেখাই দিয়া কিমান ভাল লাগিলে এতিয়া কৈ দিয়া একবাৰ ভাল লাগিলে বেজি লয় এতিয়া কৈ দিয়া এইফালে চাই কোৱা বেবী বিলাক কৈ দিয়া ফ্ৰেণ্ড তোমালোকে মেকুৰী নুচুবা কোৱা জোকে কোৱা ফ্ৰেণ্ড তুমি মেকুৰী নুচুবা আচুৰি দিলে কি কৰিব লাগে ডক্টৰে কি দিয়ে কৈ দিয়া আচুৰিলে মেকুৰী আচুৰিলে ডক্টৰে কি দিয়ে বেজি আৰু বেজি ল'বলৈ ভাল লাগে নে তোমালোকে নুচুবা দেই আৰু তুমি চুবানে আজিৰ পৰা আৰু ডগিও চুব নালাগে ঠিক আছে আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰতে এখন চৰকাৰী হস্পিটেল আছে তাতে এয়া বেজীটো দি আহিলোঁ এতিয়া বেজী দি ওলাই আহিলোঁ আহি এতিয়া আপোনালোকক আমাৰ ৰাস্তাটো অলপমান দেখাই দিওঁ বলক আমি থকা ঠাইডোখৰ ৰাস্তাবিলাকো ধুনীয়া পৰিৱেশটো ভাল আৰু যদি এনেকৈ মেকুৰী বা কুকুৰে আচুৰে বা কামুৰে ভেকচিন ল'বলৈ আপোনালোকেও নাপাহৰিব সাৱধান থাকিব বাই